দৈনিক ট্ৰেণ্ডিঙলৈ পুনৰবাৰ সকলোকে স্বাগতম। লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো খবৰ, শনিবাৰে ছুটিৰ পাছত কৰিব লাগিব 1 ঘণ্টা পাঠদান। দেওবাৰেও 2 ঘণ্টা পাঠদান কৰিব লাগিব স্কুলত। গৰমৰ বন্ধটো পাঠদান কৰিব লাগিব ৰাজ্যৰ শিক্ষকে। শিক্ষানুষ্ঠানসমূহলৈ বিশেষ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ। শিক্ষামন্ত্ৰী ডক্টৰ ৰেণীশ পগুৱে জাৰি কৰে এই নিৰ্দেশনা। দেওবাৰে 2 ঘণ্টা পাঠদান কৰিব লাগিব বিদ্যালয়ত। শনিবাৰে ছুটিৰ পাছত কৰিব লাগিব 1 ঘণ্টা পাঠদান। গৰমৰ বন্ধও নাপাব ৰাজ্যৰ একাংশ শিক্ষকে। শিক্ষানুষ্ঠানসমূহলৈ বিশেষ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ। গুণোৎসৱত দুৰ্বল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহক লৈ কঠোৰ শিক্ষা বিভাগ। কাইলৈৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত আৰম্ভ হ'ব গ্ৰীষ্ম বন্ধ। গৰম বন্ধত প্ৰতিকাৰমূলক পাঠদানৰ লগতে অন্যান্য কাৰ্যসূচী গ্ৰহণৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। চি আৰু ডি গ্ৰেডপ্ৰাপ্ত শিক্ষানুষ্ঠানত প্ৰতিকাৰমূলক পাঠদান কৰাটো বাধ্যতামূলক। সকলো শিক্ষক উপস্থিত থাকিব লাগিব চি আৰু ডি গ্ৰেডপ্ৰাপ্ত শিক্ষানুষ্ঠানত। গৰমৰ বন্ধত 10 দিন পাঠদান কৰিব লাগিব শিক্ষানুষ্ঠানসমূহত। সকলো প্ৰধান শিক্ষকলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, জোনমণি ৰাভাৰ ঘটনাক লৈ নিখিল ৰাভা জাতীয় পৰিষদৰ অভিযোগ। জোনমণি ৰাভাৰ ঘটনাক লৈ নিখিল ৰাভা জাতীয় পৰিষদৰ অভিযোগ। সংগঠনটোৰ অভিযোগ, CBI তদন্তৰ ক্ষেত্ৰত বিপথে পৰিচালনা কৰিছে CIDয়ে। আৰক্ষী বিষয়াৰ নাম লুকুৱাৰ অভিযোগ CIDৰ বিৰুদ্ধে। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে আপুনি 10 বাৰ ভাবক, অন্যথা জব্দ হ'ব আপোনাৰ বাহনখন। শীঘ্ৰে পৰিশোধ কৰক যান বাহনৰ অনাদায় কৰ। ৰাজপথলৈ বাহন উলিওৱাৰ পূৰ্বে ভাবক 10 বাৰ, অন্যথা আপোনাৰ বাহনখন জব্দ হ'ব। শীঘ্ৰে কৰি লওক আপোনাৰ বাহনৰ এই কাম কাজ, অন্যথা ৰাজপথৰ পৰাই লৈ যাব পাৰে আপোনাৰ বাহন। আপোনাৰ বাহনৰ পঞ্জীয়ন, ফিটনেছ আদি কৰ শীঘ্ৰে পৰিশোধ কৰক। কৰ পৰিশোধ নকৰা বাহন ৰাজপথৰ পৰাই জব্দ কৰিব পৰিবহণ বিভাগে। তন্ন তন্নকৈ ৰাজপথত চলাব অভিযান। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰতো কঠোৰ পৰিবহণ বিভাগ। লাইচেন্স অবিহনে গাড়ী চলোৱাত নিষেধাজ্ঞা। সুৰাপান কৰি গাড়ী চলালেই হ'ব গ্ৰেপ্তাৰ। সুৰাপান কৰি গাড়ী চলালে হেণ্ডকাফ লগাব লাগিব আপোনাৰ হাতত। সুৰাপান কৰি গাড়ী চলালেও 6 মাহলৈও বাতিল হ'ব অনুজ্ঞাপত্ৰ। যোৱা বছৰৰ তুলনাত এই বছৰ ৰাজ্যত বৃদ্ধি হৈছে দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা। দুৰ্ঘটনা বৃদ্ধিক লৈ চিন্তিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰতি মাহে সংবাদ মাধ্যমৰ জৰিয়তে দুৰ্ঘটনাৰ পৰিসংখ্যা দিব লাগিব পৰিবহণ বিভাগে। ছিটবেল্ট আৰু হেলমেট পৰিধান ক্ষেত্ৰতো হ'ব কঠোৰ হ'ব আৰক্ষী। কেৱল গুৱাহাটীয়ে নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰযোজ্য হ'ব এই একেই নিয়ম। DC SPৰে ভিডিঅ' কনফাৰেন্সত মুখ্যমন্ত্ৰীৰ এই কঠোৰ সিদ্ধান্ত। বন্ধুসকল, পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। পদত্যাগ নকৰে এন বীৰেন সিঙে। মণিপুৰৰ এই জটিল পৰিস্থিতিটো পদত্যাগ নকৰে বুলি ঘোষণা এন বীৰেন সিঙৰ। হাজাৰ হাজাৰ সমৰ্থকে ফালি পেলালে এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ। টুইটাৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীজনে। ৰাজ্যপালক আজি সাক্ষাৎ কৰাৰ কথা আছিল মুখ্যমন্ত্ৰীজনে।
এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ ফালি পেলাইছিল তেওঁৰ সমৰ্থকে। ৰাজ্যৰ এই জটিল পৰিস্থিতিত পদত্যাগ নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীজনৰ। বৰ্তমানো অগ্নিগৰ্ভ হৈ আছে মণিপুৰৰ পৰিস্থিতি। আজিৰ পৰৱৰ্তী খবৰ। অৱশেষত জোনমণিৰ পৰিয়ালত কাষত মন্ত্ৰী পীযুষ হাজৰিকা। পৰিয়ালক সাক্ষাৎ কৰি সাহায্য আগবঢ়ালে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে। জোনমণি ৰাভাৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰিয়ালক সাক্ষাৎ কৰি সাহায্য প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ হাস্পতালত আছিল জোনমণিৰ জ্যেষ্ঠ ভাতৃ। ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল জোনমণিৰ পৰিয়াল। গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল জোনমণিৰ জ্যেষ্ঠ ভাতৃগৰাকী। CBIয়ে জোনমণি হত্যাকাণ্ডৰ উচিত তদন্ত চলাব বুলিও মন্তব্য পীযুষ হাজৰিকাৰ। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ। আৰক্ষীৰ বাধা নেওচি সিংহাট জৰ্জৰ মণিপুৰৰ আশ্ৰয় শিবিৰত ৰাহুল গান্ধী। আৰক্ষীৰ বাধা নেওচি সিংহাট জৰ্জৰ মণিপুৰৰ আশ্ৰয় শিবিৰত ৰাহুল গান্ধী। বিষ্ণুপুৰৰ মৈৰাঙৰ 2টা শিবিৰ পৰিদৰ্শন কৰিলে ৰাহুল গান্ধীয়ে। আশ্ৰয় শিবিৰৰ শিশুসকলৰ সৈতে আহাৰ গ্ৰহণ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। ৰাহুল গান্ধীক কাষতে পাই উচপি উঠিল আশ্ৰয় শিবিৰৰ একাংশ লোক। আশ্ৰয় শিবিৰত থকা লোকৰ পৰা পৰিস্থিতিৰ বুজ ল'লে ৰাহুল গান্ধীয়ে। বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ভ্ৰমণক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। সিংহাট জৰ্জৰ এলেকা পৰিদৰ্শন কৰাত ৰাহুল গান্ধীক বাধা দিছিল মণিপুৰ আৰক্ষীয়ে। চৰকাৰে মোক বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। মই মণিপুৰৰ ভাই ভনীসকলৰ সৈতে কথা পাতিবলৈ আহিছিলোঁ। নিশা আশ্ৰয় শিবিৰত উপস্থিত হৈ ভুক্তভোগীসকলৰ সৈতে বাৰ্তালাপ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ। পুনৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। অহংকাৰী ৰজাৰ দৰে টোপনি মাৰি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে। অহংকাৰী ৰজাৰ দৰে টোপনি মাৰি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ লগতে ভাৰতত এতিয়া চলিছে একনায়কত্ববাদ। অসমৰ ৰাইজে আৰু একনায়কত্ববাদ বিশ্বাস নকৰে। ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিছে অসম চৰকাৰে। বিজুলী নথকা কোঠাত নিৰ্বাচন আয়োগে খচৰা প্ৰস্তুত কৰিছিল নেকি? সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ পুনৰ সৰব সাংসদ গৌৰৱ গগৈ। ৰাইজৰ পৰামৰ্শ অবিহনেই প্ৰস্তুত কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। উজনি অসমত এখনো আসন অনুসূচিত জাতিৰ কাৰণে নেলাগে বুলি কোনে ক'লে? সমগ্ৰ অসমৰ ৰাইজৰ হৈ আজি অসমৰ বিৰোধী দল এক